কি খবৰ ভালনে আপোনালোকৰ সকলোৱে জেবি গোহাঁই মেজিক চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আৰু এটা যাদু লৈ আহিছোঁ। এই যাদুটো এনেকুৱা এটা হ'ল মানে মই প্ৰায় 500-600 মান হোৱাটছআপত মই মেছেজ পাইছোঁ এই যাদুটো শিকাই দিব লাগে। এইটো যাদু মই অলৰেডি আগত মই শিকাই দিয়া আছিলে, তথাপিও মই আপোনালোকক চাইছোঁ, মই শিকাই দিম বুলি কৈছোঁ। কিন্তু যিমানখিনি মেছেজ পাইছোঁ, যিমানখিনি হোৱাটছআপত মোৰ মেছেজ আহিছে, সিমানখিনি মোৰ ছাবস্ক্ৰাইব হোৱা নাই, ছাবস্ক্ৰাইব মোৰ বেছি নাই হোৱা। সেই গতিকে তথাপিও মই শিকাই দিম আপোনালোকক। প্ৰথমতে মই খেলটো দেখুৱাম, তাৰপিছত মই আপোনালোকক শিকাম। ঠিক আছে, আহক আমি যাদুটোলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে খেলটো আপোনালোকক দেখুৱাই ল'ম কেনেকৈ কৰিব লাগে, তাৰপিছত মই আপোনালোকক শিকাই দিম। তো এইটো মোৰ ওচৰত একদম এইটো খালী, এইটো চাই লওক, এইটো একদম পূৰা খালী আছে দেই। এইটো চাই লওক, মই দেখাই দিছোঁ খালী, এইটো দেখাই দিছোঁ। ঠিক আছে, আকৌ এবাৰ চাই লওক, এইটো পূৰা খালী, এইটো একো নাই ইয়াত, একদম পূৰা খালী আছে। এইটো আকৌ দেখাই দিছোঁ। এতিয়া মই হালধীয়া কাপোৰখন ভৰাইছোঁ ইয়াত। ঠিক আছে, আপোনালোকে চাই লওক, হালধীয়া কাপোৰখন ভৰাই দিলোঁ। ভৰোৱাৰ পিছত মই যাদু কৰিছোঁ ইয়াত, যাদু কৰিছোঁ। তাৰপিছত আপুনি চাবলৈ পাব এইখন কি আহিলে, সেউজীয়া। ৱাও, সেউজীয়া কাপোৰ হৈ গ'ল। এতিয়া আপুনি চাওক, এইটো খালী, একো নাই, সেইখনেই আছে, এইখন আপোনাৰ খালী হৈ গ'ল। এতিয়া মই আকৌ এইটো মই ভৰাই দিছোঁ ইয়াত। ঠিক আছে, চাই লওক, এইটো মই ভৰাই দিছোঁ ইয়াত, ভৰাই দিলোঁ। ভৰোৱাৰ পিছত মই আকৌ এতিয়া যাদু কৰিম। যাদু কৰিলোঁ, ঠিক আছে। তাৰপিছত আপুনি আকৌ চাব, যাদু কৰি দিলোঁ। যাদু কৰাৰ পাছত চাব, আকৌ এখন আপোনাৰ হালধীয়া হৈ গ'ল, কি সেউজীয়া হৈ গ'ল। ঠিক আছে, মানে এইটো আকৌ সেউজীয়া আহিলে। ঠিক আছে, মই আকৌ ইয়াত ভৰাই দিলোঁ। ভৰাই পিনি মই আকৌ যাদু কৰিম এতিয়া। যাদু কৰিম, মই যাদু কৰি আছোঁ। চাব, আকৌ এখন সেউজীয়া হৈ গ'ল। আপুনি এইটো চাই লওক, এইটো খালী হৈ আছে, দেখা একেখনেই কাপোৰ, কালাৰটো বদলি কৰি দিছোঁ মই, দেখিলে, এইটো খালী হৈ আছে। মই আকৌ এবাৰ মই ভৰাই দিলোঁ ইয়াত, এইখন ইয়াত ভৰাই দিছোঁ। ভৰাই দিয়াৰ পাছত মই আকৌ এবাৰ যাদু কৰিম। মই আকৌ যাদু কৰিলোঁ। যাদু কৰাৰ পিছত আপুনি আকৌ চাব, এইখন সেউজীয়া হৈ গ'ল, এইখন খালী হৈ গ'ল। তো যাদুটো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নতুন যিসকল আছে মোৰ চেনেলত আহিছে, আপোনালোকে সকলোৱে মোক ছাবস্ক্ৰাইব কৰি লওক। কিয়নো আপোনালোকৰ এতিয়া যিমানখিনি মোৰ হোৱাটছআপ মেছেজ পাইছোঁ, তাৰ তাৰমানে 4 ভাগৰ মানে 3 ভাগে ছাবস্ক্ৰাইব কৰা নাই। এইখিনি খালি মেছেজটো দিছে যে যাদুটো শিকাই দিয়ক, এই আইটেমটোৰ নাম কি এনেকৈ সুধিছে, যে যাদুটো শিকাই দিয়ক। আগত যিটো মই ভিডিঅ' দিছিলোঁ, এই আইটেমটো মই আৰু এটা খেল দেখাইছিলোঁ আগত, পইচা উলিয়াইছিলোঁ, ঠিক তেনেকুৱা এইটো খেল। এতিয়া মই আপোনালোকক আকৌ মই এবাৰ দেখাই দিছোঁ, আপোনালোকে শিকি লওক। এইটো ইয়াৰ নাম হ'ল চেঞ্জিং বেগ বুলি কয়। এইটো যিকোনো বস্তু আপুনি ইয়াত ভেনিছ কৰিব পাৰিব। ভেনিছ কৰিব মানে কি, লুকুৱাব পাৰিব। যিকোনো বস্তু আপুনি এই বস্তুটো ভৰাই দিলে, মই ইয়াত ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত মই এইটো উলিয়াই দিলোঁ, এইটো খালী হৈ গ'ল, এইখন কাপোৰ ওলাই আহিলে, এইটো খালী হৈ গ'ল, দেখিলে, এনেকুৱা কথা। এতিয়া সেই বস্তুটো মই উলিয়াবলৈ হ'লে মানে মই উলিয়াই দিম। এতিয়া মই চাব, মই উলিয়াই দিছোঁ এইটো। আচ্ছা, এই খেলটো কৰিবৰ কাৰণে আপোনাৰ অকল এখন কাপোৰ নহয়, আপোনাৰ 2খন কাপোৰ লাগিব। এইখন দেখাই দিছোঁ, 2খন কাপোৰ লাগিব আপোনাৰ, 2টা ৰঙৰ 2খন কাপোৰ লাগিব। কেনেকৈ 2খন কাপোৰ লাগিব? এই বস্তুটো আপুনি বনাবলৈ হ'লে মানে অসুবিধা হ'ব, আপুনি কিনিব লাগিব, প্ৰচেছ কৰিব লাগিব। এইটো মোৰ ওচৰতে পাব আপোনালোকে। যিকেইজনে মোৰ হোৱাটছআপ কৰিছিলে, প্ৰায় 600-700 মান মানুহে মোৰ মানে ভিউৱাৰ আছে, মোলৈ মেছেজ কৰিছিলে, হোৱাটছআপ কৰিছিলে যে এইটো দামটো কিমান, এইটো মানে ক'ত পাম। আপোনালোকে মোৰ ওচৰতে পাব। আপোনালোকে হোৱাটছআপ কৰিব, হোৱাটছআপ কৰাৰ পাছত মোক ক'ব যে বস্তুটো মোক লাগে, ইয়াৰ দামটো কিমান। দামটো এইটো আপোনাৰ মিডিয়াম চাইজ আৰু হাই চাইজ আৰু এটা মানে স্মল চাইজ, বিগ চাইজ, মিডিয়াম চাইজ আৰু স্মল চাইজ, 3টা চাইজৰ আহে। ইয়াৰ দাম আপোনাৰ 500 পৰা 600 টকাৰ ভিতৰত হ'ব। এইটো বনাবলৈ হ'লে মানে অকণমান ক্ৰিটিকেল আছে। এইটো চাই লওক, কেমেৰাটো ওচৰলৈ দেখুৱাই দিয়াচোন। ইয়াত 2টা পাৰ্টছ আছে। এইটো মই দেখাইছোঁ, এইটো 2টা পাৰ্ট আছে, দেখিছে, ইয়াত 2টা পাৰ্ট আছে। এইটো 2টা পাৰ্ট দেখিছে নাই, কেমেৰাই দেখিছে? 2টা পাৰ্ট আছে। এইটো এটা পাৰ্টত আপুনি এতিয়া এইটো ভৰাই দিলে, ভৰাৰ পিছত এইটো পাৰ্ট আকৌ লুকুৱাই দিব, এইটো এনেকৈ টানি দিব। এইটো টনাৰ পিছত আপোনাৰ এইটো খালী হৈ গ'ল। এইটো বস্তুটো ইয়াতে আছে, চব টেকনিকটো। আৰু ছুইচটো আছে আপোনাৰ ইয়াত, এই ছুইচটো এই ছুইচটো আপুনি এইফালে কৰি দিলে, এইফালে আহিলে, আকৌ এইফালে ঘূৰাই দিলে, এইফালে আহিলে, দেখিলে? এইটো এনেকুৱা। আৰু যদি ইয়াতকৈ যদি আপোনালোকে বুজি পোৱা নাই, আপোনালোকে এই ভিডিঅ'টো আপুনি আকৌ ঘূৰাই চাব, আপোনালোকে বুজি পাই যাব। ঠিক আছে, আৰু ইয়াতকৈ আকৰ্ষণীয় যাদু মই আপোনালোকক শিকাম।
দেখুৱাম, প্ৰথমতে দেখুৱাৰ পিছত মই আপোনালোকক শিকাম। আৰু কেইজনমানে আজি আৰু কমেণ্ট পাইছিলোঁ, হোৱাটছআপ পাইছিলোঁ যে তাচপাতি যাদু কেইটামান আৰু শিকাই দিব লাগে বোলে। সেইকেইটাও মই শিকাই দিম। ইয়াৰ পিছত যিটো ভিডিঅ' মই আপোনালোকলৈ আনিম, তাচপাতৰ যাদু আনিম, তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক। জয় আই অসম।